হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ আপোনালোকৰ মাজত নতুন ভিডিঅ' এটা লৈ আহিছোঁ, মিনি ব্লগ। এয়া আমাৰ মামী, এইটো আমাৰ গাঁৱৰে ওচৰৰ মামী হয়। আজি মানে পুৱাই উঠি একদম ব্ৰাছ কৰি চাউল জাৰা কামত লাগি গৈছোঁ, মামী আৰু মই। মামীক মানে গুড়াখিনি লাগে, সেইটো কাৰণে মামীয়ে চাউলখিনি চাৰি পেলাই মামীয়ে গুড়াখিনি লৈ যাব। তাৰপিছতে মামীয়ে মোক কৈ আছে, এদিন হ'লেওতো বেলেগৰ ঘৰত যাব লাগিব, কেনেকৈ চাৰিব শিকাই। এতিয়া আমাৰ চাউল জাৰা হৈ গ'ল। এইফালে এতিয়া আমাৰ চাহৰ আবদা, পুৱাই এবাৰ খালোঁ, এতিয়া আকৌ চাউল জাৰাৰ পিছত আৰু এবাৰ চাহৰ আবদাৰ। এয়া এইটো আমাৰ ধুনু, এইজন ধুনুৰ লগ। তাৰপিছতে চাহ খাই আছোঁ। এইফালে মামীয়ে আকৌ বেলেগ এজন মানুহৰ লগত কথা পাতি আছে। আমাৰ কিন্তু একদম গাঁৱলীয়া পৰিৱেশ দেই। তাৰপিছতে আমাৰ বাতিতহে চাহ খাওঁ, কাপত চাহ নাখাওঁ আকৌ আমি। এবাতি খালি আমাৰ নহয়ে, আৰু এবাতি ল'লেহে আমাৰ গল ভিজিব। এইফালে আকৌ আমাৰ মায়ে বেৰা মুচি আছে। আমাৰ মানে বেৰা মোচা আধা হৈ আছে। তাৰপিছতে মায়ে পুৱাই ক'লে মোক কামবিলাক মানে ভগাই লৈছে। মই বেৰা মুচিম আৰু মোক ভাত বনাব দিছে। তাৰপিছতে মই এতিয়া ভাত বনাই আছোঁ, আমাৰ মায়ে বেৰা মুচি আছে। এয়া সেইদিনাখন মোচা আপোনালোকক দেখুৱাইছিলোঁ যে। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবা প্লিজ। একদম গাঁৱলীয়া পৰিৱেশ, কেঁচা ঘৰ, তাকে অকণমান বহাগ বিহু আহিছে ন, তাকে চাফ চিকুণ কৰি লৈছোঁ আৰু একদম সাধাৰণ ঘৰ আমাৰ। আপোনালোকক তাকে দেখুৱাইছোঁ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা প্লিজ। আজিলৈ আহিলোঁ, বাই।